বান সাহায্য দিম বুলি ভাবিছে নেকি? এতিয়াৰে পৰা ৰাস্তাত উঠাব নোৱাৰিব বান সাহায্য। সাহায্য তুলিব গ'লেই বিপদত পৰিব, ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। ৰাজ্যজুৰি বান পৰিস্থিতিৰ মাজতেই বান সাহায্য বিতৰণক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ জনাইছে যে এতিয়াৰে পৰা কোনো ব্যক্তি, সংগঠন বা প্ৰতিষ্ঠানে ৰাস্তা বা ৰাজহুৱা স্থানত বান সাহায্য উঠাব নোৱাৰিব। দিব ইচ্ছা থাকিলে নিজৰ পইচাৰে দিয়ক। বেলেগৰ পইচা তুলি নিজৰ বেনাৰত সাহায্য দিয়াৰ যুক্তি নাই। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। মুখ্যমন্ত্ৰীয়ে কয় যে যিসকলৰ সঁচাকৈয়ে সাহায্য দিয়াৰ ইচ্ছা আছে তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি আগবাঢ়ি আহক। আনৰ পৰা ধন সংগ্ৰহ কৰি নিজৰ বেনাৰ অথবা নামত সাহায্য বিতৰণ কৰাটো যুক্তিসংগত নহয়। দোকানে দোকানে QR হাতত লৈ সাহায্য তোলা বন্ধ। জনতা ব্যৱসায়ীক হাৰাশাস্তি কৰিব নোৱাৰিব। বহুতে টিং লগাই, স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনোবাই উপযাচি সাহায্য দিলে দিব পাৰে, কিন্তু দোকানে দোকানে গৈ স্কেনাৰ দি টকা সংগ্ৰহ কৰিব নোৱাৰিব। আৰক্ষী প্ৰশাসনলৈ নিৰ্দেশ, হাতত বাকচ QR লৈ গ'লেই পৰিব বিপদত। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে এনেধৰণৰ ঘটনা ৰোধৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰক্ষী প্ৰশাসনক। এতিয়াৰে পৰা এনেধৰণৰ কাৰ্যকলাপ পৰিলক্ষিত হ'লেই ৰঙাঘৰৰ আলহী হ'ব পাৰে যিকোনো ব্যক্তি। এই মন্তব্যই যে জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। পৰৱৰ্তী সময়ত এই সম্পৰ্কে অসম চৰকাৰে কি সিদ্ধান্ত আগবঢ়ায় সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।